অ' ভাই চাচোন ইমান চুটি চুটি কাপোৰ পিন্ধি এনে ভিডিঅ' বনাইনে কিমান লাখ লাখ মানুহে চাব হয়নে এনেকুৱা ড্ৰেছ পিন্ধি ভিডিঅ' বনাইনে হয় দে ফেচবুকত ভাল মতে লিখি দিম ৰ সিহঁতক অঁ যাম দে হ'ব দে কালি চিয়'ৰ দে হ'ব দে ঐ কি কৰি আছ এইটো কিবা চাই আছো না অঁ আদি ইনষ্টাগ্ৰামটো মানে খুলিব নোৱাৰা হৈছে জানানে একদম মানে এনেকুৱা ৰিলছ বনাই মানে কাপোৰ পিন্ধা নিপিন্ধা একেই কিছুমান আছে একদম মানে চাব নোৱাৰি নেচাবি চাব নোৱাৰ কেলৈ চাই আছ আবে নহয় বে আদি ভিডিঅ' যে প'ষ্ট যে কৰে কিমান লাখ লাখ মানুহে চাব কিন্তু কোনো লাজ চৰম কথাটো নাই নেকি কিমান নিজৰ দেহাটো দেখাই মানে কি পাব আবে এইবোৰ সামান্য কথা কেইটামান লাইক ভিউজৰ কাৰণে সৰু কথাই হ'ব হেৰ' আমি যদি লাইক ভিউজ দিবলৈ সংকোচ নকৰোঁ তেতিয়া সিহঁতে বনাবলৈ কিয় সংকোচ কৰিব সেই দেহা আধা অংশ দেখাই লাইক ভিউজ ল'ব কথা হ'ল নেকি বাদ দে কোনোবাই কাপোৰ পিন্ধিয়ে নাচে কোনোবা নিপিন্ধিয়ে নাচে সেইবোৰ আমি চাই একো লাভ নাই তই বাদ দে সেইটো কথা নহয় অ' আজি ঘৰত যাই ল ফেচবুকত ভাল মতে লিখি দিম কিন্তু আজি কিয় তোৰ কাৰণেও কি তে আল্টিমেটলি সিহঁতে তোৰ পৰাচোন এটেনশ্যনটো পালেইচোন লাভ কিবা হ'ব জানো তাৰ পৰা তই কিবা লিখিবি সিহঁতক ছাপোৰ্ট কৰা মানুহ ওলাব বহুত তোৰ বিৰুদ্ধে ওলাব বহুত সেইবোৰ দৰকাৰ নাই মানুহৰ লাইফত নিজৰ চবৰে কাম আছে তই তোৰ কাম কৰ মই মোৰ কাম কৰোঁ সিহঁতে সিহঁতৰ কাম কৰিব ঠিক আছে আৰু মেইন কথা হ'ল সিহঁতে কিবা এটা বনালেই যেনিবা তই সেইটো ফ'ল' নকৰিলেই হ'ল চিম্পল তোৰ ল'ৰা ছোৱালীক বা আমাৰ যি ভতিজা ভাগিন যি আছে সিহঁতক ফ'ল' কৰিব নিদিলেই হ'ল ইমান যদি সমাজৰ হকে কাম কৰিবই আছে ৰেপিষ্টবোৰক ধৰি কেনে ডিঙি কাটি নিদিয় কিয় সেইবোৰত সাহস নাই সেইবোৰত আইন আছে হয় নাই চব আইনৰ ফালে ঠেলিবি নিজৰতো কাম নাই হয় নাই কোনোবাই কিবা বনাইছে কোনোবা ভাইৰেল হৈছে পপুলাৰ হৈছে তাক আমি লিখিম বোলে অমুক পিন্ধিছে তমুক পিন্ধিছে অমুক কৰিছে জাতি ভেদাভেদটো আছেই এইটো অমুক জাতি অমুক কৰিছে খালি লিখিব পালে হ'ল কিবা এটা হয়নে সেইবোৰক লৈ নাযাবি কেতিয়াও লাইফত এইবোৰক লৈ লাগি থাকিলে আমাৰ পিছলৈ একো নহ'বগৈ গম পাইছনে আমিবোৰে কৈ যাম বনাই যাব একো নহ'বগৈ কোনোবাই কিবা পিন্ধিছে সেইটো নিজৰ কাৰণে পিন্ধিছে নিজে কৰিছে যদি নিজে কোনোবাই পিন্ধি কেনে নিজে লাজ ফিল কৰা নাই তই বা মই কৈ কেনে লাজ ফিল কৰাব নোৱাৰোঁ কেতিয়াও আৰু ঠিক কৰাব নোৱাৰোঁ কেতিয়াও এইটো কথা মনত ৰাখিবি তই তাকেইতো যদি মই কিবা এটা ভুল কাম কৰি আছোঁ মই যদি কিবা এটা কাম বেয়াকৈ কৰি আছোঁ যদি মই নিজেই ফিল নকৰোঁ সেইটো বেয়া কৰি আছোঁ বুলি তই ক'লে বা 10জনে ক'লে মই সেইটো মানিম জানো মইতো স্বীকাৰ কৰিম জানো মই যে বেয়া কৰি আছোঁ বুলি মোৰতো সদায় শুদ্ধই ন তই কিবা এটা কবি মই তোক বেয়া পাম মইতো কিবা এটা ক'ম বিতৰ্ক হ'ব দৰকাৰ নাই নহয় ঠিক আছে সমাজৰ কাম কিছুমান কৰিব লাগে কিন্তু চাই সেইটোও হয় শুন সমাজৰ যদি ভাল কিবা এটা কৰিবলৈ বিচাৰিছ তাতে এনেকুৱা কিছুমান কথাত মাত মাতিবি যাৰ পৰা তোৰ লগতে সমাজখনৰ উপকাৰ হয় এনেই আং বাং কথা কিছুমানত মাথা মাৰি লাভ নাই আমি কি কৰোঁ কোনে কি ভিডিঅ' বনাইছে কোনে কি কাম কৰিছে সেইবোৰ মাথা মাৰি থাকোঁ ঠিক আছে বেয়া কিবা এটা বনাইছে তই ইগন'ৰ কৰিলে হ'ল মই ইগন'ৰ কৰিলে হ'ল বা ই ইগন'ৰ কৰিলে হ'ল আৰু এইটোও ঠিক আছে যে এইবোৰ বস্তুৱে সমাজত কিছুমান প্ৰভাৱ পেলায় বাৰু কিন্তু তেওঁলোকে যদি নিজে উপলব্ধি নকৰে যে সমাজখনক আমি কি প্ৰভাৱ পেলাই আছোঁ তেনে জোৰ কৰি তেওঁলোকক বুজাবলৈ তয়ো কোনো নহয় ময়ো কোনো নহয় আৰু পংকজ পাঠকো কোনো নহয় গতিকে সমাজখনক আমি কেনেকৈ আগবঢ়াই নিম সেইটো বিবেচনা কৰা দায়িত্ব আমাৰ সকলোৰে আমি প্ৰথম নিজক শুদ্ধ কৰোঁ নিজক ঠিক ৰাখোঁ সমাজখন নিজেই ঠিক হৈ যাব চ' থিংক পজিটিভ ডু পজিটিভ